গাইজ টেম্পুৰ পৰা নামিলোঁ এতিয়া আমি আহি পালোঁ মিছন চাৰিআলি তাৰমানে কি মিছন চাৰিআলি আহি পালোঁ মানে কি মিছন চাৰিআলি অকস্মাত মিছন চাৰিআলি আহিবলগীয়া হ'ল কিয় আহিবলগীয়া হ'ল আপোনালোকে ভিডিঅ'টো চাই থাকক আমিও ভালকৈ গম নাপাওঁ কিয় আহিবলগীয়া হ'ল মাতি দিলে এতিয়া আমি আছোঁ মানে মিছন চাৰিআলি আপোনাৰ ট্ৰেফিক পইণ্টৰ ওচৰত এতিয়া যাম বাপ্তিষ্ট খ্ৰীষ্টিয়ান হস্পিটেল মিছন চাৰিআলিৰ ওচৰত যোনখন আমাৰ মিছন হস্পিটেল আছে তাত যাম মানে কিয় মাতিছে একো গম নাপাওঁ তো মাতিছে জল্দা জল্দি সেইকাৰণে আহিছোঁ তো বলক ভিডিঅ'টো চাই থাকক শেষলৈকে গম পাব গাইজ এইটো আমাৰ ট্ৰেফিক পইণ্ট মেইন ট্ৰেফিক পইণ্টটো মিছন চাৰিআলি আৰু এইফালে বালিপাৰা ফালে যায় আৰু এইফালে বনাই আছে আপোনাৰ ফ্লাইঅভাৰ মাজে মাজে আহি থাকে এইফালে এইটো ফ্লাইঅভাৰ বনাই আছে এই ইয়াত জাম বহুত হয় মানে গাড়ী এখনে মাৰিয়ে দিব ধৰিছিলে এতিয়া এইফালে ৰাতি অকণমান দেখিব অসুবিধা পাব এইফালে আমাৰ তেজপুৰ ফালে যায় এইটো ভাঙি দিলে নেকি আমাৰ KFC-টো এই আহিছোহে আপোনাৰ লগত মিছন হস্পিটেল আমাৰ দাদাজনে যোনজনে লৈ আহিছিল দাদাজন সেইজনে পালে মানে দাদাজন এইফালে ক'বালে যাব তো মিছন হস্পিটেললৈকে আমাক মানে লৈ যাব আৰু তো দাদাৰ লগতে আহি আছো আৰু খোজকাঢ়ি যাব লগা নহ'ল আৰু দাদা সেইখনতে ৰখিব বাৰু কিবা কামত ন নিজৰ পাৰ্চনেল কাম আৰু এয়া তাতে ৰখিব এইফালে আহি আছিলে ৰাস হৈ আছে নেকি এইফালে ৰাসো হৈ আছে গাইজ মজা ৰাস হৈ আছে যাবা ন ৰাস হৈ আছে পুৰা ৰাস চাবলৈতো মতা নাই বাৰু দে আমাক ন ৰাস চাবলৈতো মতা নাই বাৰু দে আমাক ৰাস চাবলৈ মতা নাই তো কিয় মাতিছে আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব আমিও গম নাপাওঁ মিছা কথা কোৱা নাই বাৰু দে আহি পাই গ'লো এয়া আমাৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান হস্পিটেল ধুনীয়াকৈ লাইটিং চাইটিং কৰি থৈ দিছে কিবা একে ফাংচন পতা নিচিনা কৰি থৈ দিছে খ্ৰীষ্টমাছ চৰি গাইজ চৰি খ্ৰীষ্টমাছ আহি আছে কাৰণে পাহৰি গ'লো মই খ্ৰীষ্টমাছ আহি আছে কাৰণে আৰু এতিয়া ভিতৰতে সোমাই যাম কিয় মাতিছে কি হৈছে একো গম পোৱা নাই আপোনালোকে গম পাব আমি একেলগে গম পাম ভিডিঅ'টো চাই থাকক শেষৰলৈকে ধুনীয়াকৈ উঠা মুখখন অকণমান উলিয়াব তো কেনেকৈ থাকে গাইজ মেডিকেল আহি পালোঁ তাৰপিছত আপোনালোকে গোটেইখিনি দেখা পালে বাচ্ছা এটা হ'ল বৌৰ মানে কি মোৰ লগৰটোৰ বৌকৰ বাচ্ছা এটা হ'ল বেবী এটা হ'ল ছোৱালী হৈছে তো তাতে মানে কি বহুত পেচেণ্ট আছেতো তো নতুনকৈ ডেলিভাৰী কৰিও আনিছে তাৰপিছত তো সেইকাৰণে তাতে মানে কি ভইচটো মানে কি ইমান কথা ক'ব নোৱাৰিলোঁ আৰু ভইচটো মই বাহিৰত আহিছোঁ বাহিৰত আহি পেলাই ভইচটো দিছোঁ তো সেইটোৱে আছিলে মানে তো আমাক ছাৰপ্ৰাইজ দিলে মানে তো একচুৱেলি গম পাওঁ এনেকুৱা কিবা এটা হ'ব বাট মানে ডাউট আছিল ন যে কিয় বা মাতিছিল আৰু আমাক কোৱা নাই যে বৌক আনিছোঁ বৌক যে মিছনত আনিছে সেইটো কোৱা নাছিলে তো সেইকাৰণে ডাউট আছিল তো আহি পেলাই গম পালোঁ বহুত ভাল লাগিলে ছোৱালী এজনী হৈছে আৰু আপোনালোকে দেখা পাইছে তো কেনেকুৱা লাগিছে বাচ্ছাটো আপোনালোকে জনাব আৰু নামটো নিকনেমটো একচুৱেলি নিকনেমটো কি ৰাখিম আপোনালোকে কমেণ্ট কৰি জনাবচোন মই ঘৰতে হেৰি ৰাখিছিলোঁ ৰিধি ৰাখিছিলোঁ আৰু ৰিধিৰ মিনিংটো কি হয় মানে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ইমানেই মানে কি আৰু এতিয়া মানে হস্পিটেলত আমি আছোঁ বৌহঁত এতিয়া ভাত পানী খালে আৰু আমি আহি পোৱাৰো অলপ পলম হ'ল ৰাতি আহি পাইছোঁ আপোনালোকে দেখা পাইছে গোটেই ভিডিঅ'টোত তো এতিয়া বৌহঁতে ভাত পানী খালে তো বাচ্ছাটোক এতিয়া ধুনীয়াকৈ আছে পুৰা শুই আছে একদম ফুল টোপনি একদম মানে বিন্দাছ শুই আছে তো এতিয়া আমি যাম মানে ভাত পানী খাই নাহিলোঁ এতিয়া আমি যাম বাহিৰত খোৱা বোৱা কৰিব তো খোৱা বোৱা কৰি আহি মানে আজি ৰাতিটো এনেকৈ কটাম আৰু এতিয়া যাম বাহিৰত যি পাওঁ আৰু মানে কি আৰু ভোকটো মৰিব লাগে আৰু বাছ মানে তো সেইটো খাই আহোঁগৈ মানে আপোনালোকে দেখা পাব ব'লক
গাইজ মানে এতিয়া কি হস্পিটেলত সোমালো আপোনালোকে দেখা পালেই বাৰু গোটেইখিনি তো তাৰপিছত এতিয়া ঘৰত ভাত মানে ভাত रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का খাই নাহিলো তো সেই গতিকে ইয়াতে হোটেল এখনত দাদা এজনে চাওমিন বনাই আছে তো চাওমিন খাম এতিয়া চাওমিন দুটা লৈ ল'লোঁ চাওমিন খাই আজি থাকিম আৰু তাৰপিছত এইফালে ৰাস হৈ আছে যদি পাৰোঁ ৰাসটো আপোনালোকক অলপ দেখাব চেষ্টা কৰিম মানে চাওমিনটো খাই লওঁ আমি গাইজ এতিয়া আমি মানে খাই বৈ আহি পালোঁ বঢ়িয়াকৈ খালোঁ চাওমিন খালোঁ ঘুগুনি চুগুনি আৰু কিবা কিবি খালোঁ আৰু খাই বৈ আহি পালোঁ আৰু খাই কি আহি পাইছোঁ এইফালে বাচ্ছা পূৰা টোপনি দিয়া আছিলে আপোনালোকে দেখা পালেই মাকো শুলে বাপেকো শুই গ'ল ধুনীয়াকৈ শুই আছে আমি দুটা মানে পহৰ আৰু আমি দুটা মানে কি আৰু আমাৰ এইফালে ছাৰ মানে খুৰা পূৰা টোপনি ধৰিছে বোলে তাত পূৰা বিচনাত পূৰা বেড লগাই পূৰা আৰাম কৰি আছে আৰু এতিয়া মানে কি কৰিম ঠিক নাই আৰু শুমেই নে কি কৰিম ঠিক নাই থাকিম আৰু এনেকৈ থাকিম আৰু সেয়াই আৰু ভাল লাগে আৰু মানে হস্পিটেলত এনেকৈ থাকি ভাল লাগে না কাৰ লগত কথা পাতি আছে সেই अबे जल्दी बोल कल सुबह पनवेल निकलना পুৰা বিজি আছে ছাৰ আমি আৰু কি ক'ম আৰু গাইজ ভিতৰত এনেকুৱা ঠাণ্ডা পৰিছে থাকিব নোৱাৰি বাহিৰত ওলাই আহিলোঁ বাহিৰত ওলাই আহি দাদা কেইজনমানে মানে জুই ধৰি আছিলে তাতে জুইকে ফুৰালোঁ আৰু গোটেই ৰাতিটো এতিয়া 12:30মান বাজিছে তো জুই ফুৱাই আছোঁ জুই ফুৱাই ৰখি আছোঁ আৰু কেতিয়া পোহৰ হ'ব ঘৰলৈ যাব আছে আকৌ দোকান খুলিবগৈ লাগিব মানে আৰু মোৰ ভিডিঅ'বিলাকত দোকান শব্দটো পাবই মানে আৰু গাইজ ঠাণ্ডাত কঁপি ৰাতিটো পাৰ কৰিলোঁ অৱশেষত পোহৰ হ'লগৈ আৰু এতিয়া 5:30 6টা বাজিছে আৰু 5:30 মানে বাজিছে 5:30 বাজিছে এতিয়া জুই ফুৱাই আছোঁ আমি পোহৰ হৈছে আৰু এতিয়া মুখ ধুই ধুনীয়াকৈ চাহ একাপ খাই ঘৰলৈ যাম ইমানেই আছিল ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ইমানেই আছিলে লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই